সো এই গাইছ আপোনালোকক সকলোকে মই ইউটিউব চেনেল চন্দন ভ্লগছ 2007 লৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে মই আশা কৰোঁ আপোনালোক চবেই ভালে আছে আৰু ভালে থাকিব। মোৰ ভাইটিহঁত এইফালে আহিছে এতিয়া, এই জাষ্ট এতিয়া স্কুলৰ পৰা আহিছে। এতিয়া ইয়াৰ ঘৰ মানে অলপ আগত আছে। মই যিটো সোমবাৰে মিউজিক ভিডিঅ' দিছিলোঁ, তো ইয়াৰ দাদাৰ অলপ দৰকাৰ আছিলে, এটা দৰকাৰ আছিলে আৰু। তো এইফালে আমাৰ ধান শুকোৱা আছে, আজি গধূলিকৈ খুন্দাবলৈ যাব লাগিব। তাৰপাছতে আজি একো বিশেষ নাই। তো মই আজি আপোনালোকক এইটোৱে জনাবলৈ বিচাৰিছোঁ যে আপোনালোকৰ ছাপোৰ্ট আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মোৰ 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। তো 200 ছাবস্ক্ৰাইবাৰতে যদি মই ইমান এটা ফূৰ্তিত আছোঁ বাৰু, তো যদি মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ ফূৰ্তিটো চাবলৈ বিচাৰে, তো আপোনালোকে যোনে যোনে ছাবস্ক্ৰাইব নাই কৰা একদম পটাপট ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন অল প্ৰেছ কৰি দিব। তাৰপাছতে ইমানটোৱে কাম আছে। আৰু যদিহে আপোনালোকে সোমবাৰে দিয়া মিউজিক ভিডিঅ' নাই চোৱা, মোৰ এইটো প্ৰথম মিউজিক ভিডিঅ' আছিলে, যদি সেইটো আপোনালোকে নাই চোৱা তো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব তাৰ পৰা। তাৰপাছত এইফালে মই বাৰীফালে আহিছোঁ এতিয়া। এইফালে মাকৈ হৈ আছে, এইফালে চাইছে মাকৈ আছে অলপ, বৰ বেছি নাই। তাৰপিছত এইফালে ৰোৱা হৈছিলে কেপচিকাম, এতিয়া মই আপোনালোকক কেপচিকাম দেখুৱাই আছোঁ। এইফালে কেপচিকাম আছে আৰু এইফালে কিবা কিবি আছে, এইকেইটাও আপোনালোকক অলপ দেখুৱাই দিছোঁ। এইফালে অলপ দাংবডি আছে আৰু বিশেষ নাই। আমাৰ বাৰীত তিতা অলপ আছে। এতিয়া মই অলপ মাছ এৰা আছে পুখুৰীত, ইয়াত মই কিবা দানা দিছোঁ আৰু এই পুখুৰীত মাছ এৰা আছে। ইমান ডাঙৰ নাই পুখুৰীটো, কিন্তু আছে আৰু যথেষ্ট আছে বুলি ক'ব লাগিব। আপোনালোকৰ এইফালে কিবা কি চেঙেলী মাছ যে ডাঙৰটো কি চেঙেলী বুলি কয় যে, সেইটো চেঙেলী আমাৰ এইফালে পূৰা ফেমাছ হৈ আছে এতিয়া। কিবা কাৰণত কিবা দৰৱ নে কিবা বনিছে চাগে। তো এক পিচ ইমান 4 ইঞ্চিমান হ'লেই মানে এইটো কিমান কমচে কম 100 টকামান পাই যাব অকল একটা মাছতে। আৰু দেউতা আনিছিলে, কিন্তু সৰু সৰু আছিলে, তো পুখুৰীতে এৰি দিছিলে। তো এতিয়া হৈছে চাগে ডাঙৰ, কিন্তু তাত এনেকুৱা মাছো মানে যিকেইটা কিনা হয়, এনেকুৱা মাছ কিনা মাছো এৰা আছে। তো তাততো এইকেইটা ধৰিব নোৱাৰি, সেইকাৰণে ধৰা নহ'ব। তো এতিয়া ভাত খাবলৈ সময় হৈছে, দুপৰীয়া সময়। আমাৰ এইফালে ভিতৰত ৰেডিঅ' বাজি আছে। মই এতিয়া লাহেকৈ ভাতটোকে খাই লওঁ, লাহেকৈ নাই পটাপটকৈ খাই ল'ম বাৰু। তো আজি মই ব্লগটো বৰ বেছি দীঘল নকৰোঁ। আজি দীঘল নকৰোঁৱে, মানে কিবা আৰু আজি অলপ ভয় লাগি আছে। মোৰ মহা আহিছে আজি। তো আজি মই কালি মোৰ মাহী আৰু মোৰ ভণ্টিক দেখুৱাই আছোঁ। তো আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ। তো আজিলৈ হ'ব, আৰু আপোনালোকক অহাকালিলৈ লগ পাইছোঁ। তো আজিলৈ বাই।